কাৰ্বি আংলঙৰ মহিলা হত্যাকাণ্ডৰ মূল অভিযুক্ত আটক হনসিং ৰংফাৰ নামৰ এই লম্পট লোকজনক ৰাইজে আটক কৰি গোটাই দিয়ে আৰক্ষী ডিফুট পুৰস্কাৰ প্ৰদান অনুষ্ঠান শ্ৰেষ্ঠ কাৰ্বিপি সন্মান জিলা পুথিভঁৰালৰ বিষয়া হেলেনা হানচেপি আৰু শ্ৰেষ্ঠ কাৰ্বিপ সন্মান বিশিষ্ট সমাজসেৱক ৰৈ ইংখিলৈ সাহিত্য একাডেমীৰ ট্ৰাইবেল পয়েট মিট উদীয়মান কাৰ্বি কবি অন্তৰণ কাৰ্বি কবিতা আবৃত্তি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে পশ্চিম কাৰ্বি আংলঙৰ মহিলা হত্যাকাণ্ডৰ মূল অভিযুক্ত সম্প্ৰতি আৰক্ষীৰ হাতত ৰাইজে মিলি এই লম্পট হত্যাকাৰীজনক আটক কৰে আৰু পিছত গটাই দিয়ে আৰক্ষী ডংকামুকাম আৰক্ষী থানাৰ অন্তৰ্গত মহিলা ধৰ্ষণকাৰী আৰু হত্যাকাৰীক ৰাইজে আটক কৰি সমজাই দিছে আৰক্ষী আটকাধীন হত্যাকাৰী লং এপি ৰংপি গাঁৱৰ হনসিং ৰংফাৰ বয়স ২৭ লম্পটজনে প্ৰথমে মহিলাগৰাকীক ধৰ্ষণ কৰি পিছত হত্যা কৰি পেলাইছিল যোৱা ১৩ জুলাইত সংঘটিত হৈছিল এই মৰ্মন্তুদ হত্যাৰ ঘটনা একেখন গাঁৱৰে নিবাসী হাৰমন ৰংপিৰ ধৰ্মপত্নী আলিছা তেৰণপিক লম্পট হনসিঙে প্ৰথমে ধৰ্ষণ কৰিছিল আৰু পিছ মুহূৰ্তত কৰিছিল হত্যা স্থানীয় ৰাইজে জানিব দিয়া মতে উক্ত দিনা মহিলাগৰাকীয়ে পুৱা ভাগতে আত্মসহায়ক মিটিং এখনলৈ গৈছিল ডংকামুকামলৈ ঘৰমুৱা হবৰ সময় পলম হোৱা বাবে লগৰ এগৰাকীয়ে আধা ৰাস্তালৈ আগুৱাই দিছিলহি ১৪ তাৰিখৰ দুপৰীয়ালৈকে ঘৰলৈ নহাত পৰিয়াল লোকৰ মাজত খোৱা দোৱা লাগে আৰু বিচাৰ খোচাৰত লাগি যায় কিন্তু ১৫ তাৰিখে পুৱা পাহাৰৰ দাঁতিত হাবিৰ মাজত বৈঠালাংচৰ লং এপি গাঁৱৰ বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে মৃতদেহৰ ডিঙি আৰু হাতত চোকা অস্ত্ৰৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰে স্থানীয় লোকে উল্লেখ্য মৃত মহিলাগৰাকী লং এপি গাঁৱৰ মহিলা আত্মসহায়ক গোটক চোৱা চিতা কৰা ৰংখাং উন্নয়ন খণ্ডৰ CRP হিচাপে কৰ্মৰত আছিল এই ঘটনাৰ সন্দৰ্ভত উপযুক্ত লম্পটজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ঘটনা কেনেদৰে সংঘটিত কৰিছিল বুলি সোধোতে ঘৰলৈ বুলি আহি থকা আলিছাক কেনেদৰে মাটি লৈ গৈছিল আৰু গাঁৱৰ কাষৰ হাবিয়নিত এজোপা গছৰ তলত পেলাই কেনেদৰে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল তাক বিস্তাৰভাৱে সুস্থ মগজুৰে ব্যক্ত কৰে people apa tiga? Mani hemeni sunna kau desa. People lah. Ha? Lagi nu kampen desa. Nang pisu doma be? Ante nang pairon lang people nang apa tiga? Sarpi mar kan people apa tiga? Emang tak ini anak baca ini ada sini dalam. Hah? Akai no complain deh siapa thilah di? কাট নিউজৰ দৰ্শকসকলে নিশ্চয় প্ৰত্যক্ষ কৰিছে দেখাত সহজ সৰল যেন লগা এই ২৭ বছৰীয়া নিজতকৈ বয়সত ডাঙৰ মহিলা এগৰাকীক কৌশলেৰে নি এইদৰে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল পশ্চিম কাৰ্বি আংলঙত বৈঠালাংচ আৰক্ষী চকীৰ অন্তৰ্গত ডালিমবাৰীত যোৱা ২০১৬ এপ্ৰিলতো এগৰাকী যুৱতী জোনাকী মিলিকপিক প্ৰথমে পৈশাচিক ধৰ্ষণ কাণ্ড সংঘটিত কৰি পিছত হত্যা কৰি পেলোৱা হৈছিল সেইখিনি অঞ্চলত সেই জঘন্য হত্যাকাণ্ড কলংক মাৰ যোৱা নাই পুনৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰায় একেই নাৰকীয় ধৰ্ষণ আৰু হত্যাৰ ঘটনা উল্লেখ্য লং এপি গাঁৱৰ বোৱাৰী আলিছাক ধৰ্ষণ আৰু হত্যাৰ মূল অভিযুক্ত বুলি চিনাক্ত হোৱা হনসিং ৰংফাৰক গাঁৱৰ ৰাইজে ধৰি সমজাই দিছে বৈঠালাংচ আৰক্ষী বৈঠালাংচৰ আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৪/৩০২ নম্বৰত গোচৰ ৰুজু কৰি হত্যাকাৰীক জেললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বৈঠালাংচৰ পৰা জেছন ইংখে ৰিপৰ্ট কাট নিউজ আন বাৰৰ দৰে এই বছৰো
কাৰ্বি ৰিছ আদৰবাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন কাৰচাৰ যৌথ উদ্যোগত ডিফু ৰিছ আদৰবাৰ কাৰ্যালয় প্ৰাংগণত দেওবাৰে অনুষ্ঠিত কৰা হয় বিশেষ পুৰস্কাৰ প্ৰদান অনুষ্ঠান অৰ্থাৎ কাৰ্বি ৰিছ আদৰবাৰ বিগত 2003 চনৰ পৰা বছৰকেইটাৰ উত্তম কাৰ্যৰে সমাজত বিশেষ পৰঙণি আগবঢ়োৱা বিশেষ এগৰাকী কাৰ্বি মহিলা আৰু এগৰাকী বিশেষ কাৰ্বি পুৰুষক ক্ৰমে শ্ৰেষ্ঠ কাৰ্বিপি আৰু শ্ৰেষ্ঠ কাৰ্বিপক সন্মান প্ৰদান কৰি আহিছে এবাৰো আন বছৰৰ দৰে এগৰাকী বিশেষ মহিলা আৰু এগৰাকী বিশেষ পুৰুষক নিৰ্বাচিত কৰি এই সন্মান যাচে কাৰ্বি ৰিছ আদৰবাৰ কেএছএ তথা কাৰচাই 2016 শ্ৰেষ্ঠ কাৰ্বিপি সন্মান এবাৰ জিলা পুথিভঁৰালৰ বিষয়া হেলেনা হানচেপি আৰু শ্ৰেষ্ঠ কাৰ্বি সন্মান আগবঢ়াই বিশিষ্ট সমাজ তথা সাংস্কৃতিক সেৱক ৰয় ইংহিলৈ সম্পাদক বিমান ক্ৰ'ৰ পৌৰোহিত্যত অনুষ্ঠিত এই পুৰস্কাৰ প্ৰদানৰ উপলক্ষে আয়োজিত বিশেষ সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো তৰেন্দ্ৰ ব্ৰহ্ম খন সিং ৰম্পি এমএচি লুন সিং তেৰণ কাছ নিগমৰ সভাপতি অজিত টিমুং কাৰ্বি লামমেদ আমেৰ সভাপতি সুৰেন কামছা জিলা স্কুলসমূহৰ পৰিদৰ্শক ৰুৱেলছন ৰংপি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা মনালিসা ৰংপিপি বিনা টেৰাংপি প্ৰমুখ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে Second round you were selection for last round one get first look আনহাতে এই পুৰস্কাৰ তথা সন্মান লাভ কৰাৰ পিছত অতিশয় আনন্দিত শ্ৰেষ্ঠ কাৰ্বিপি আৰু কাৰ্বিপ সন্মান প্ৰাপক দুইগৰাকীয়ে এইদৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰ্বি সাহিত্যৰ চৰ্চাৰ কৰা ক্ষেত্ৰত বিশিষ্ট তথা উদীয়মান তথা অন্যতম কাৰ্বিসকলৰ ভিতৰত অন্তৰণীয় এগৰাকী প্ৰতিষ্ঠিত কবি যোৱা ফেব্ৰুৱাৰী মাহত সাহিত্য একাডেমীৰ উদ্যোগত দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ট্ৰাইবেল পয়েট মিটত অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে অন্তৰণে তাৰ পিছত পুনৰ চলিত জুলাই মাহৰ 14-15ত দিল্লী ভাৰত ভৱন ভূপালৰ উদ্যোগত ভূপাল আৰু মধ্য প্ৰদেশত অনুষ্ঠিত হবলগীয়া নৰ্থ ইষ্ট এণ্ড সাউথাৰ্ণ ইণ্ডিয়া ৰাইটাৰ্ছ মিটলৈ পুনৰ আমন্ত্ৰণ আহে সাহিত্য একাডেমীৰ সচিব কে শ্ৰীনিবাস ৰাওৰ আমন্ত্ৰণ ক্ৰমে অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাত হিন্দী ভাষাৰ প্ৰতিষ্ঠিত সাহিত্যিক গোবিন্দ মিশ্ৰই আঁত ধৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিষ্ঠিত সাহিত্যিক তথা উপন্যাসিক য়েজে থংচি দৰ্জীয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে আনহাতে উক্ত অনুষ্ঠানত উৰ্দু বাঘেলি বুন্দেলি চাকমা হিন্দী হু ককবৰক মৈথিলি মালভী ব্ৰাজ নেপালী নিমাদী সংস্কৃত সন্থালী অসমীয়া কাৰ্বি আৱাদী বড়ো ডগৰী লেপচা মিজুকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীয় ভাষাৰ সাহিত্যিক তথা কবিসকলে অংশগ্ৰহণ কৰে বাঞ্জা নিবাসী খয়া সিং তেৰণ আৰু কাদম টিমুংপিৰ পুত্ৰ তথা উদীয়মান কবি অন্তৰণে এইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য অনুষ্ঠানত কাৰ্বি কবিতা পাঠ কৰি কাৰ্বি ভাষাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিনিধিত্ব কৰালে সেইবাবে এই ক্ষেত্ৰত উদীয়মান কবিগৰাকী নিশ্চয় প্ৰশংসাৰ পাত্ৰ বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
hereby informed to all the repeater candidates of HSLC examination securing 50% marks in repeaters examination can take admission in Arts and Science stream at Kanak Klata Junior College, and those students who secured 45% marks in the same examination can get admission only in Arts stream. Hostel facility is also available for both boys and girls students. Regular candidates can also apply for both Arts and Science stream. For more details, please step in Kanak Klata Junior College, MG Road, Ward number 5, near Shankardev Vidya Niketan, Lanka. Contact number 8638735290 or 8011979888. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ এছ'চিয়েশ্যনে সোমবাৰে প্ৰয়াত জননেতা চেমছন সিং ইংটিৰ স্মৃতি পাৰ্কৰ চৌহদত পালন কৰে ধৰ্ণা কাৰ্যসূচী বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিত নিমজ্জিত একাংশ চৰকাৰী কৰ্মচাৰীসকলক উচিত শাস্তিমূলক ব্যৱস্থা নকৰা বিজেপি চৰকাৰে জিলা তথা সমগ্ৰ অসমত হোৱা হত্যাকাণ্ড প্ৰতিৰোধত চৰমভাৱে ব্যৰ্থ হোৱা অভিযোগ কৰি নাগৰিকক সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰাৰ বাবে দাবী তুলি পালন কৰে এই ধৰ্ণা কাৰ্যসূচী কাৰ্বি আংলঙত বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত দুখীয়া ৰাইজক অত্যাচাৰ আৰু শোষণ তথা নিপীড়ন অব্যাহত ৰখা বুলি অভিযোগ কৰি এইবোৰ বন্ধ কৰা আৰু লুম্বাজং ব্লক উন্নয়ন খণ্ডৰ অধীনত দুখীয়া হিতাধিকাৰীৰ নামত আবণ্টিত IAYৰ ঘৰসমূহ এতিয়াও নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ পৰিপ্ৰেক্ষিতত পালন কৰে এই ধৰ্ণা কাৰ্যসূচী এই ঘৰসমূহ নিৰ্মাণ সম্পূৰ্ণ নকৰা বা নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাৰ কাৰ্যত প্ৰত্যক্ষ বা পৰোক্ষভাৱে দুৰ্নীতি তথা ধনৰ লুণ্ঠনত জড়িত কৰ্মচাৰীসকলক অতি শীঘ্ৰে উচিত বিচাৰ দাবী তোলে বিজেপি চৰকাৰৰ দিনত বিভিন্ন ঠাইত হোৱা হত্যাকাণ্ড আদি ৰোধ কৰাত চৰমভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ আনে ছাত্ৰ সংগঠনে ঘটনা ঘটি থাকে দিনক দিনে মানে হত্যাকাণ্ড চলি আছে গতিকে আমি KSY আৰু KSC তৰফৰ পৰা তাই অনুৰোধ প্ৰশাসনসকলক অনুৰোধ তাৰ ফলত আমিও যোগদান দিম গতিকে ৰাজ্যৰ গোটকো আমি অনুৰোধ কৰিছোঁ যে এই হত্যাকাণ্ড যে যিসকলে জড়িত আছে তেওঁলোকক আমি গোটেই ৰাজ্যে মিলি প্ৰশাসন লগতে আমাৰ ৰাজ্যে মিলি গোটেই তদন্ত কৰিব তেওঁসকলক শাস্তি আইন ধৰণে শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ KSY তৰফৰ পৰা আৰু আমাৰ আজি যিটো কাৰ্যসূচী এই কাৰ্যসূচী যিটো সকলো ডিপাৰ্টমেণ্ট আৰু ব্লকত যিটো কাৰ্যসূচী ব্লকৰ যিটো দুৰ্নীতিসকলক শাস্তি আইনমতে প্ৰদান কৰিব লাগিব এইটোৱে আমাৰ এটা কাৰ্যসূচী আজি কাৰ্যকলাপ কৰিছোঁ গতিকে আমি অনুৰোধ প্ৰশাসন আৰু আমাৰ ৰাজ্য তাৰপিছত আমাৰ ৰাইজসকল তাৰপিছত আমাৰ মিডিয়াসকল গোটেই জড়িত থাকিব লাগিব আনহাতে দুখীয়া লোকসকলৰ বাবে নিৰ্মাণ কৰি দিয়া IAYৰ ঘৰসমূহ নিৰ্মাণৰ নামত দুখীয়াৰ ধন আত্মসাৎ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলি সংগঠনটিয়ে জিলা উপায়ুক্তৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ব্ৰহ্মাঙলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে কাৰ্বি আংলং জিলাৰ আন্তঃস্কুল গ্ৰীষ্ম শিবিৰত 17 অনুৰ্ভৱ ফুটবল টুৰ্ণামেণ্টৰ দেওবাৰে সফল সামৰণি পৰে পৰিষদীয় লাংহিন সমষ্টিৰ অন্তৰ্গত লাংহিনৰ গৰৈমাৰী খেলপথাৰত অনুষ্ঠিত আন্তঃস্কুল গ্ৰীষ্ম শিবিৰৰ চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰে লাংহিনৰ গৰৈমাৰী খেলপথাৰত অনুষ্ঠিত আন্তঃস্কুল গ্ৰীষ্ম শিবিৰত 17 অনুৰ্ভৱ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল খেলখনত
ডিফু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লাংহিন মাউণ্ট এভাৰেষ্ট স্কুলৰ মাজত অনুষ্ঠিত হয় এই ফাইনেল খেলখনত ডিফু উচ্চতৰ মাধ্যমিক বিদ্যালয় 0-1 গলত লাংহিনৰ মাউণ্ট এভাৰেষ্টক হৰুৱাই বিজয় সন্মান অৰ্জন কৰে আনহাতে এই ফাইনেল তথা অন্তিম দিনৰ কাৰ্যসূচীৰ উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী চুমৰংহাঙৰ উপৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যক্ৰমে তৰেন্দ্ৰ ব্ৰহ্ম জগত সিং ইংটি খন সিং ৰংপি আৰু এমএসি দৰসিং ৰংহাং প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে ভাগ লয় উল্লেখ্য অন্তিম দিনৰ খেলত হোৱা বিজয়ী দলটোক এমএসি দৰসিং ৰংহাঙে ট্ৰফিৰ লগতে প্ৰশস্তি পত্ৰ এখন আৰু হৰা দলটিক কাৰ্যবাহী সদস্য খন সিং ৰংপিয়ে ট্ৰফিৰে সৈতে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে লাংহিনৰ পৰা জাইপঙৰ বিশেষ প্ৰতিবেদক জাইপং কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য খনসিং তেৰাং হোৰণী আন্তঃক্লাব ফুটবল লীগ টুৰ্ণামেণ্টৰ দেওবাৰে সফল সামৰণি পৰে হাটগাঁও অসমীয়া মাধ্যমৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত ফুটবল লীগ টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন ইষ্ট ভেলাপৰা এফচি আৰু হাটগাঁও এফচিৰ মাজত অনুষ্ঠিত হয় পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ ডংকামুকাম হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হয় পৰিষদৰ প্ৰথম প্ৰাক্তন মুখ্য কাৰ্যবাহী খৰসিং ইংটিৰ সোঁৱৰণী ফুটবল লীগ টুৰ্ণামেণ্ট এই লীগ টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনত হাটগাঁও এফচিয়ে ইষ্ট ভেলাপৰা এফচিৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হয় আনহাতে এই চূড়ান্ত আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাত ইষ্ট ভেলাপৰা এফচিয়ে 3 গলত বিজয়ী হয় টুৰ্ণামেণ্টৰ শেষত আয়োজিত বঁটা বিতৰণী সভাত বিজয়ী দলটিয়ে 50,000 টকা নগদ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় ইপিনে চূড়ান্ত ফুটবল লীগ টুৰ্ণামেণ্টৰ উপলক্ষে আয়োজিত বিশিষ্ট সমাজসেৱক অন্তেৰণৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰংখাং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি হৰেন সিং বে প্ৰদান কৰে এই নগদ টকাৰ পুৰস্কাৰ হিপিনে এই একেই সভাতে ৰংখাং পৰিষদীয় সমষ্টিৰ কেইবাজন খেতিয়কক উত্তম খেতিয়ক পুৰস্কাৰ আগবঢ়াই জনপ্ৰতিনিধি হৰেন সিং বেয়ে ডংকামুকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট ডংকামুকাম আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ